হেল্ল' গাইজ, আজি মই আপোনালোকৰ ওচৰলৈ কোনো ধৰণৰ ফুড ৰেচিপি লৈ অহা নাই। আজি মই আপোনালোকৰ ওচৰলৈ এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। মই এতিয়া এঠাইলৈ যাই আছোঁ, ভাবিলোঁ ভিডিঅ' কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন চাওঁ মই ক'লৈ যাই আছোঁ। এয়া মই পাও হৈ গৈছোঁ আৰু এয়া পাই গ'লোঁ আমাৰ মৰমৰ মঙলদৈ কলেজখন। চাওকচোন, সোমাই ইমান ধুনীয়া লগা হৈছে, চবফালে সেউজীয়া সেউজীয়া। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ গছৰ তলে তলে। চব ছাইডত সেউজীয়া সেউজীয়া হৈ আছে, সেইবাবে বহুত ধুনীয়া লাগিছে। ইয়াত মোৰ ডকুমেণ্টছবোৰ চেক কৰি আছে আৰু মোৰ ছিগনেচাৰবোৰ লৈ আছে। আপোনালোকে চাগে দেখি গমেই পাইছে মই ক'ত আহিছোঁ আৰু কিয় আহিছোঁ। ইয়াত আমি গৰমত থিয় হৈ লাইন পাতি আছোঁ, কিন্তু হ'লেও কিবা এটা ভাল লাগিছে, কাৰণ বহুদিনৰ আশা এটা পূৰণ হ'বলৈ গৈ আছে আজি। অৱশেষত মোৰ পাল্লা পৰি গ'ল আৰু মোৰ পৰা কাগজখিনি লৈ গাড়ীখনৰ লগত মিলাই আছে এতিয়া। মোক এতিয়া হেলমেটটো দি দিলে। ইয়াতে বগাও হেলমেট আছিলে, ক'লাও হেলমেট আছিলে। মই ক'লা ৰঙৰ হেলমেটটো লৈ লৈছোঁ। এইখন মোৰ গাড়ীখন এতিয়া ওলাই দিলে। বহুত দিনৰ পৰা ৰৈ আজি পাই গ'লোঁ, বহুত ভাল লাগিছে। গাড়ীখন দেখি কি কৰিম কি নকৰিম যেন লাগিছে, সেইকাৰণে অলপমান থিয় হৈ আছোঁ। এতিয়া দাদাই বস্তুবোৰ চেক কৰি আছে, চব ঠিকে আছেনে নাই। এতিয়া আমি স্কুটিখন লৈ ঘৰলৈ বুলি ওলালোঁ। ঘৰত যোৱাৰ আগতে প্ৰথমতে এঠাইত যাব লাগিব। এইটো আমাৰ ভেবাৰঘাট চকটো আৰু আমি এতিয়া গামবুঢ়াপাৰাৰ ফালে যাই আছোঁ। প্ৰথম দিনা এইখন গাড়ীয়ে মাৰিবলৈ খুজিছিলে, কিন্তু মামাৰ স্কুটি লৈ অহাৰ বাবে বাচি গ'লোঁ। এতিয়া আমি আহি পাই গ'লোঁ তেল ভৰাবলৈকে। এয়া সকলো ডাইৰেক্ট তেল ডিপুলৈকে আহিছে। এয়া আমাৰ তেল ভৰাই আছে এতিয়া আৰু তেল ভৰোৱা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাম। এয়া মোৰ ঘৰ পাই গ'লোঁ আৰু এয়া মা ৰখি আছে আগবঢ়াবলৈকে। এয়া মোৰ ডাঙৰ জেঠীমা, গাড়ীখনৰ লগত ফটো উঠিবলৈকে প'জ দি আছিলে, কিন্তু মই মনে মনে ভিডিঅ' কৰিছিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।